যোৱা বছৰ মোৰ সৌভাগ্য হৈছিল যে মই এখন খুব ধুনীয়া আশ্ৰমলৈ যোৱাৰ সুযোগ পাইছিলোঁ। সেইখন আশ্ৰমলৈ মোক পঠাইছিলে মোৰ হস্পিটেলৰ ফালৰ পৰা। আচলতে মোৰ যিজন HOD আছে, ডিপাৰ্টমেণ্টৰ যিজন হেড আছে, ছাৰৰ ফালৰ পৰা মোক পঠোৱা হৈছিলে এখন আশ্ৰমলৈ। আশ্ৰমখন উত্তৰাখণ্ডৰ একেবাৰে বহুত ভিতৰলৈ সোমাব লাগে, বহুত ভিতৰলৈ, ঠিক আছে। দিল্লীৰ পৰা আমাক আশ্ৰমখনত গাড়ীৰে যাওঁতে লাগিছিলে প্ৰায় 11 পৰা 12 ঘণ্টা। জাষ্ট ইমাজিন কৰক, নিজৰ গাড়ীত আকৌ নিজৰ ইচ্ছামতে চলাইছিলোঁ, নিজৰ স্পীডত পাহাৰৰ একদম ৰাস্তাবোৰ পাৰ হৈ একদম 11 পৰা 12 ঘণ্টা। এই আশ্ৰমখনৰ বিশেষত্ব কি জানে? এই আশ্ৰমখন স্থাপন কৰিছিলে স্বয়ং স্বামী বিবেকানন্দই। স্বামী বিবেকানন্দই নিজৰ শিষ্যসকলৰ লগত সেই আশ্ৰমখনৰ ওচৰতে থকা এটা হ্ৰদৰ পাৰে সেই শিষ্যসকলক নীতি শিক্ষা দিছিলে। আজি মই এটা এনেকুৱা ঘটনা সেই আশ্ৰমত যোৱাৰ পাছত হোৱা এটা অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। আজিৰ এই ভিডিঅ'টো এবছৰ পাছৰ কথা, কিন্তু মোৰ মই ভিডিঅ'বোৰ খুচৰি থাকোঁতে ভিডিঅ' কিছুমান টুকুৰা পালোঁ। মই ভাবিছোঁ এইবিলাক ভিডিঅ' মই নিজৰ মাজত ৰখাতকৈ মই আনৰ লগত শ্বেয়াৰ কৰা উচিত। বহুত কথা আছে, এটা খুব ধুনীয়া এটা আচৰিত ধৰণৰ কাহিনী এটা আছে, আৰু কেনেকৈ মানুহে স্বাস্থ্যৰ বাবে এতিয়াও ভাৰতবৰ্ষত স্বাস্থ্যৰ সৰু সৰু বস্তুৰ বাবে এতিয়াও যুঁজি আছে। এই সকলোবোৰ সন্নিৱিষ্ট কৰিছোঁ। লগতে মোৰ অলপ আৰ্মিৰ থকা সময়ৰ অলপমান মই অভিজ্ঞতা তাত কৈছোঁ ভিডিঅ'টোত। আপোনালোকে চাই ভাল পাব, মই জানো। চাওক। ऊपर से ये पूरा पहाड़ को खोद करके सामने गांव में धूप दिख गया। सच्ची कहानी है। धूप के लिए रास्ता बनाए। ये कुछ 1000 होगा। ना 1000 नहीं है, ये गाड़ी लगा 20 साल 250 साल पहले। 250 साल पहले काट रहा है पहाड़। हाँ जी, लक्ष्य कोठारी ने काट रहा है। लक्ष्य कोठारी ने काट रहा है। ये पूरा पहाड़ एक ही हुआ यहाँ से। इसका नाम सर जी উত্তৰাখণ্ডৰ এখন ৰিম'ট গাঁৱলৈকে, সীমান্তৱৰ্তী গাঁও এখনলৈকে গৈ আছোঁ মেডিকেল কেম্প এটাৰ কাৰণে। আমি গাঁওখন পাবৰ হৈছোঁ। এয়া পাহাৰৰ ওপৰৰ পৰা দৃশ্য দেখাইছোঁ আপোনালোকক, খুব সুন্দৰ। এইখন গাঁৱততো দূৰৰ কথা, ইয়াৰ ওচৰে পাজৰে যিমান গাঁও আছে ক'তো স্বাস্থ্য সেৱাৰ সুবিধা নাই। মানুহবিলাকৰ সাধাৰণ জ্বৰ চৰ্দি হ'লে বহু কিলোমিটাৰ, বহু ঘণ্টা খোজকাঢ়ি পাহাৰ বগাই যাব লগাত পৰে তেখেতলোক। এতিয়া আমি আহি পাইছোঁ, সময় এতিয়া বৰ্তমান 10:40। আমি আশ্ৰমৰ পৰা ওলাওঁতে আমাক প্ৰায় আশ্ৰমৰ পৰা ইয়ালৈকে গাড়ীৰে 1.5 ঘণ্টা লাগিলে। চ' আমি এতিয়া আহি পাইছোঁ মেডিকেল কেম্পৰ ঠিক কাষ চাপিছোঁ। এয়া চাগে এখন স্কুল, ইয়াতে মেডিকেল কেম্প হ'ব আজি। বিনামূলীয়া চিকিৎসা সেৱা আমি প্ৰদান কৰিম আশ্ৰমৰ ফালৰ পৰা। ভাৰতীয় সেনাত কাম কৰি থকা সময়ত মই জম্মু কাশ্মীৰত বেছিভাগ সময় কটাইছোঁ। জম্মু কাশ্মীৰৰ এনেকুৱা এটা এৰিয়াতে মই আছিলোঁ। এনেকুৱা ধৰণৰ পাহাৰ আছিলে, তলত এনেকৈ দ খাৱৈ আছিলে। মাজে মাজে মেডিকেল কেম্প কৰিব গৈছিলোঁ। এনেকুৱা ধৰণৰ স্কুলত মেডিকেল কেম্প কৰিছিলোঁ। ভূঞাই থোৱা ইধাৰ লিখাটো এনেকুৱা ধৰণৰ স্কুলত মেডিকেল কেম্প কৰিব গৈছিলোঁ। তাতো ঠিক এনেকুৱা ধৰণৰ মানুহ আহিছিলে। মানুহবোৰে বহুত দূৰ দূৰণিৰ পৰা খোজকাঢ়ি আহে। কোনো মেডিকেল ফেচিলিটি ইয়াত নাই। বহুত দূৰলৈকে সাধাৰণ জ্বৰ চৰ্দি হ'লে, মই কৈছোঁৱেই, সাধাৰণ জ্বৰ চৰ্দি হ'লেও পেৰাচিটামল টেবলেট এটাৰ কাৰণে বহুত দূৰ খোজকাঢ়িব লগা হৈ যায়। চ' মোৰ ভাল লাগিছে, মোৰ আকৌ মনত পৰিছে আগৰ আৰ্মিৰ দিনৰ কথাবোৰ। চ' আজি ভাল লাগিব। এতিয়া আমি মেডিকেল কেম্পলৈ আহিছোঁ। লাহে লাহে মানুহবোৰ আহিব, দূৰ দূৰণি গাঁৱৰ পৰা আহিব, বহুত দূৰৰ গাঁৱৰ পৰা। ভূঞা থোৱা পাহাৰ দেখা দোষ তৰফ, সেইবোৰ পাহাৰৰ পৰা মানুহবোৰ আহিব বহুত দূৰ দূৰণিৰ পৰা।
বহুত ঘণ্টা খোজকাঢ়ি মানুহবোৰ আহিব 4-5 ঘণ্টা খোজকাঢ়িও মানুহবোৰ আহে এটা মাত্ৰ পেৰাচিটামল টেবলেট নিবৰ কাৰণে মানুহে 4-5 ঘণ্টা ধৰি খোজকাঢ়ি আহিব বহুত দূৰৰ পৰা ये अंकित सिंह है अभी अंकित मेरे साथ ही रहेगा अभी अंकित मेरे लिए कैमरामैन बन जाएगा है कि नहीं तो अंकित এই মাত্ৰ মোৰ কাৰণে কেমেৰা ধৰিছে ইয়াৰে ওচৰৰ ল'ৰা मेडिकल कैंपर কাৰণে আহিছে इज वेरी हेल्पफुल कौन सी क्लास में आप 12th क्लास इज इन क्लास 12 पढ़ी है स्कूल कितना दूर है यहाँ से 6-7 किलोमीटर दूर 6-7 किलोमीटर तो तार स्कूलों कारण यार 6-7 किलोमीटर पैदल जाते हो वहाँ पैदल खुशकरी जाए तो पहाड़ चढ़ाई करना पड़ता है नहीं सीधा है कहाँ पे बाराकोट बाराकोट ना बाराकोट से पहाड़ी होके जाना होता है ना हाँ তো এওঁলোকৰ কাৰণে মানে পাহাৰবিলাকৰ উচ্চতাটো সিমান ডাঙৰ নহয় তো চিধাই মানে কি বাৰাকোট মানে 6-7 কিলোমিটাৰ মানে আমি যিখিনি পাহাৰ এনেকৈ ওপৰ তল কৰি আমি গাড়ীৰে আহিছোঁ তেখেতলোকৰ কাৰণে এইবোৰ চিধা চ' আৰু যাতে স্কুল हाँ रोज आते চ' ভেৰি গুড তো এতিয়া মই দীপক জীৰ লগত আহিছোঁ দীপক জীয়ে কিবা দেখাব আনিছে মোক এখেত দীপক জী চবফালে পাহাৰ কিবাকে ভৰি পিছল খাব লাগিলে सीधा ये घोड़ा है या खच्चर है घोड़ा है खच्चर नहीं है ये मंदिर है ओह सॉरी ओके तो ये पंचायत घर अच्छा ये पंचायत घर है हाँ ये सर व्यू वाव सिंगरा गांव है सर नीचे ये एनएच है हमारा टनकपुर टू पिथौरागढ़ यहाँ से होते हुए हम लोग टनकपुर से चंपा से लोहाघाट से होते हुए ये पिथौरागढ़ जाते हैं सर ओके और ये सिंगरा गांव ये मिट्टूरी का पड़ता है ये दायरा ओके यहाँ से होते अभी हम हिमालय भी देख सकते हैं अच्छा बट अभी जो है ये कोहरा लगा है अच्छा मतलब यहाँ से हिमालय दिखती है हाँ बिल्कुल हिमालय दिखते हैं यहाँ पे ओके तो यहाँ पे मेडिकल फैसिलिटीज कम है राइट मेडिकल फैसिलिटी बहुत कम बहुत कम है बहुत कम है। लोगों हम को लोग- बीमार पड़ते हैं तो लोग बहुत दूर लोगों को जाना पड़ता है हाँ बाराकोट जाना पड़ता है बाराकोट भी उतनी फैसिलिटीज़ नहीं मिल पाती हैं ओके उसके बाद हमें यह मायावती श्री चंपावत जी लोहाघाट मायावती का जो आश्रम में जो मायावती हॉस्पिटल है वो बहुत हेल्प करते हैं लोग। बिल्कुल हेल्प करते हैं हम कई बार हो चुके हैं मैं भी मायावती गया हूँ अच्छा चलिए ठीक है अभी चलते हैं हम वहाँ पे चलिए छोटू क्या कर रहा है नाम बता दो जोर से पूरा नाम बताओ हाँ ओके चलो अभी और भी काफ़ी सारे पेशेंट देखना बाकी है। मैं थोड़ा धीरे धीरे देख रहा हूँ और थोड़ा सा मुझे समझने में मैं टाइम लेता हूँ, क्योंकि ऐसे ही अगर मैं कुछ 2 दवाई लिख के भेजूंगा तो ना आपका फ़ायदा होगा ना मुझे इस तसल्ली मिलेगी, है कि नहीं। तो आप लोग एक एक करके आइएगा। सो এতিয়া 5:20 আৰু আমাৰ মেডিকেল কেম্প খতম। পিছে পিছে বাকীবোৰ মানুহ আহি আছে, মই আগে আগে। বহুত দিনৰ মূৰত পাহাৰ বগাবলৈ পাই খুব ভাল লাগিছে। লাষ্ট এনেকৈ পাহাৰ বগাইছিলোঁ জম্মুত, কৈছোঁ আপোনালোকক মোৰ আৰ্মিৰ দিনবোৰ মনত পৰি গৈছে। আজি প্ৰায় মেডিকেল কেম্পটোত 300ৰো বেছি পেচেণ্ট চালোঁ নেকি। লগত এজন আই ডক্টৰো আছিলে, আই স্পেচিয়েলিষ্ট, তেখেতে আই চেকআপ কৰিলে। চ' সৰ্বমুঠ 300 পেচেণ্ট আমি চালোঁ। পেচেণ্টবোৰ বহুত দূৰ দূৰণিৰ পৰা আহিছিলে। আমাৰ কিছুমান পেচেণ্ট এইবিলাকো চে হাই হাই হাই। সেয়া মোৰ পেচেণ্টৰ ভিতৰত কেইজনমান। এতিয়া আমি গৈ আছোঁ। এটা খুব আচৰিত কৰিবলগীয়া কথা এটা আমি ইয়াত আহি গম পাইছিলোঁ। মোৰ পিছফালে যে এই দুখন পাহাৰ দেখি আছে, এই দুখন পাহাৰ আগতে এখন পাহাৰ আছিল, কিন্তু পাহাৰখন পিছলৈ দুখন হ'ল। কেনেকৈ? কাৰণ এই পাহাৰখন
200 বছৰ আগতে ইয়াত থকাৰ কাৰণে এইফালৰ গাঁওখনত পোহৰ অহা নাছিল, সূৰ্যৰ পোহৰ পৰা নাছিল। তো তেতিয়া এখন ঘৰৰ 2জন নে 3জন ককাই ভাইকে লগ হৈ এই পাহাৰখন মাজেৰে সমানে কাটি পেলাইছিলে যাতে সূৰ্যৰ পোহৰ গাঁওখনলৈ আহে। চ' এইটো এটা বহুত ভাল লগা কিন্তু আচৰিত ধৰণৰ ঘটনা ইয়াত আহি গম পাইছোঁ। চ' আমাৰ কেম্প খতম, আমি এতিয়া গৈ আছোঁ। আৰু মোক আজি কেম্পত বহুত হেল্প কৰিছে यार मिस्टर विनोद, राइट? जी सर। विनोद, तो हम इनसे विदा लेंगे अभी और आप लोगों से भी विदा लेंगे। सी यू नेक्स्ट टाइम इन माई नेक्स्ट व्लॉग। बाय। धन्यवाद सर, धन्यवाद। ओके सर, ओके बाय।